নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। আপোনালোকক আজি ক'ম কেনেকৈ ছ'চিয়েল এড ৱৰ্ল্ডৰ একাউণ্ট ৰেজিষ্টাৰ কৰা হয় আৰু টাস্কবোৰ কেনেকৈ কমপ্লিট কৰা হয়। আহক আমি তাৰ বাবে আজি যাওঁ। ইয়াত আছে লগ আউট। অ'কে, এইটো মোৰ নিজৰ এপ হয়, হিমাংশু চহৰীয়া। তাৰপিছত আহক আমি লগ আউট কৰি দিছোঁ। লগ আউট কৰি দিছোঁ। অ'কে, লগ আউট কৰি দিছোঁ। ইয়াত আছে জইন আছ। জইন আছত আপুনি ক্লিক কৰিব, নহ'লে আপুনি যিটো লিংকৰ পৰা আহিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীন আহি আহিব, য'ত লিখা থাকিব ৰেজিষ্ট্ৰেশ্যন ফৰ ইণ্ডিয়ান স্পনচাৰ আই ডি। যিটো লিংকৰ পৰা আপুনি আহিব তেতিয়া আপোনাৰ স্পনচাৰ আই ডিটো ইয়াৰ ওপৰত আহি যাব। ফুল নেম, আপোনাৰ য'ত পান কাৰ্ডত যিটো নাম আছে সেইটো নাম বহাব। মোবাইল নম্বৰ, যিটো মোবাইল নম্বৰ আপুনি ইউজ কৰিব সেই মোবাইল নম্বৰটো। ইমেইল আই ডি, যিটো ইমেইল আই ডিৰে আপোনাৰ গুগল চাইন ইন কৰা আছে, গুগলৰ যি গুগল মেইল, গুগল ক্ৰম, গুগল ইউটিউব এইবোৰ চাইন কৰা আছে, সেই ইমেইল আই ডিটো বহাই দিব। ইয়াত চইচ পাছৱৰ্ড, আপুনি যিকোনো 8টা সংখ্যা বা 6টা সংখ্যাৰ পাছৱৰ্ড এটা চইচ কৰিব। তাৰপিছত আকৌ সেই পাছৱৰ্ডটো তলত বহাই দিব, কনফাৰ্ম পাছৱৰ্ড। তাৰপিছত আপোনাৰ লিংগ কি হয়, আপুনি পুৰুষ হয়নে মহিলা হয়। মহিলা হ'লে ফিমেলত ক্লিক কৰিব, পুৰুষ হ'লে মেলত ক্লিক কৰিব। তাৰপিছত ডেট অফ বাৰ্থ, আপোনাৰ যিটো পেন কাৰ্ড বা আপোনাৰ আই ডি প্ৰুফত ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত আপোনাৰ চিটি, আপুনি কোনখন চহৰৰ বাসিন্দা হয় তাক বহাই দিব। তাৰপিছত আপুনি টিম এণ্ড কণ্ডিশ্যনত ক্লিক কৰিব। তেতিয়া ক্লিক কৰাৰ পিছত আপোনাৰ এই ফৰ্মখন আকৌ এবাৰ ৰিলোড হৈ ওলাই আহিব। তাৰপিছত ৰেজিষ্টাৰ নাওত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ফোন নম্বৰ বিচাৰিব। আকৌ এবাৰ ফোন নম্বৰ আপুনি তাত ক্লিক কৰিব। ফোন নম্বৰ ক্লিক কৰাৰ পিছত আপোনাক এটা OTP দিব। আপুনি OTP ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনাক মেছেজ আহিব, ইউ আৰ ছাকচেছফুলি ৰেজিষ্টাৰ্ড ইউৰ একাউণ্ট। অ'কে, তাৰপিছত আপুনি চিধা গুচি যাব লগ ইনলৈ। অ'কে, লগ ইনত গুচি যাব। লগ ইনত গ'লে তলত ইউজাৰ আই ডি, পাছৱৰ্ড দেখিব। তাত আপুনি ইউজাৰ আই ডি বহাই দিব আৰু পাছৱৰ্ড বহাই দিব। তাৰপিছত লগ ইন কৰিব। অ'কে, লগ ইন কৰাৰ পিছত আপোনাৰ সন্মুখত লগ ইন কৰিব। তাৰ কাৰণে মই কিছু ভিডিঅ'টো অলপমান পোষ্ট কৰি দিছোঁ। লগ ইন হৈ যাব। লগ ইন হোৱাৰ পিছত আপোনাৰ সন্মুখত এইদৰে নাহিব। প্ৰথম আপুনি অন কৰাৰ কাৰণে আপোনাক 6টা টাস্ক কমপ্লিট কৰিব দিব। সেই টাস্ককেইটা কেনেদৰে আহিব আপোনাক দেখাওঁ। ইয়াত য'ত ডাছবৰ্ডৰ তলত আহি আছে ডাউনলোড B2 এপ বুলি টাইপ কৰিলে ইয়াত আহিব আপোনাক ষ্টাৰ্ট বুলি। অৰ্থাৎ মই আপোনাক তাৰ কাৰণে এটা ফটোৰ সৈতে হেৰি কৰি দিছোঁ, কেনেকুৱাকৈ আহিব। অ'কে, তাৰ আপোনাক আহিব এনেকুৱাকৈ ষ্টাৰ্ট বুলি, অৰ্থাৎ তলফালে ষ্টাৰ্ট বুলি লিখা থাকিব। আপুনি ষ্টাৰ্টত ক্লিক কৰিব। ষ্টাৰ্টত ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰথম আহিব ফেচবুক পেজ লাইক বুলি। অৰ্থাৎ আপুনি চাওক টাস্ক 1 ফেচবুক পেজ লাইক। আপুনি ইয়াৰ ফেচবুক পেজটো লাইক কৰিব। লাইক কৰাৰ পিছত আপুনি বেক কৰিব। বেক কৰাৰ পিছত আপুনি নেক্সট কৰিব, স্কিপ নকৰিব, নেক্সট কৰিব। তাৰপিছত আকৌ আপোনাৰ সন্মুখত আহিব ইউটিউব পেজ লাইক বুলি। তাক আপোনালোকক দেখাই আছোঁ কেনেকুৱাকৈ আহিব বস্তুবোৰ। অ'কে, মই ইয়াত গুচি গৈছোঁ বাৰু। কমপ্লিট ইয়ৰ টাস্ক, কমপ্লিট ইয়ৰ টাস্ক, তাত গুচি গৈছোঁ। টাস্ক 1 ফেচবুক লাইক ফেচবুক পেজ, অৰ্থাৎ ছ'চিয়েল এড ৱৰ্ল্ডৰ ফেচবুক পেজটো আপুনি লাইক কৰিব লাগিব। লাইক কৰি আপুনি বেক কৰিব। বেক কৰাৰ পিছত আপুনি আকৌ নেক্সট টিপিব। অৰ্থাৎ তলফালে আপোনাক নেক্সট প্ৰিভিউ বুলি দেখাব, নহ'লে নেক্সট বুলি দেখাব আৰু স্কিপ বুলি দেখাব। আপুনি স্কিপ নকৰিব, আপুনি নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনাৰ টাস্ক 2 আহিব, যিটো থাকিব ছ'চিয়েল এড ৱৰ্ল্ডৰ ইউটিউব চেনেল। সেইটো আপুনি ছাবস্ক্ৰাইব কৰিব। তাৰপিছত বেক কৰিব। বেক কৰি উঠি আপুনি আকৌ নেক্সট কৰিব। তাৰপিছত আপুনি ফ্লিপকাৰ্ট 3 নম্বৰ টাস্ক আছে ফ্লিপকাৰ্ট এপ ইনষ্টল। আপুনি ফ্লিপকাৰ্ট এপটো ইনষ্টল কৰিব। বেক কৰিব। বেক কৰি আকৌ আপুনি নেক্সট কৰিব। 4 নম্বৰ টাস্কত আহিব ডাউনলোড B2R এপ। B2R আপুনি ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত আপুনি নেক্সট কৰিব। বেক কৰিব। বেক কৰি নেক্সট কৰিব। অৰ্থাৎ B2R এপটো হৈছে ছ'চিয়েল এড ৱৰ্ল্ডৰ প্ৰমোটেশ্যন নিজৰ এপ হয়। প্ৰমোটৰ কাৰণে এই এপটো লগত ৰাখিছে আৰু এই এপটো পিছলৈ আপোনাৰ ৱালেটত কামত দিব।
তাৰপিছত 5 নম্বৰ থাকিব 5 টেক্স 5 ক্লিক অন এড অৰ্থাৎ আপোনাক এটা এড দিয়া যাব আপুনি এডটো চাব লাগিব প্লিজ ক্লিক অন দ্য বিল' এড অৰ্থাৎ তলত যিটো এপ আহিব অৰ্থাৎ ডিজিটেল এডভাৰটাইজিং এজেঞ্চি বা অন্য কিবা এপ আহিব সেইটো আপুনি ক্লিক কৰিব লাগে জাষ্ট ক্লিক কৰি আপুনি ভিতৰত সোমাই বাহিৰ ওলাই আহিলে হ'ল টাস্ক 3 আপুনি ৰেজিষ্ট্ৰেশ্যন অন ডায়েল টু উইন আপুনি এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব কাৰণ আপোনাৰ ডাছবৰ্ডৰ তলত আপোনাৰ ট্ৰাই ইউৰ লাক বুলি এটা অপশ্যন আহিব যিটো আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তাত ডিছপ্লে হৈ যাব মানে কি আৰু আপুনি তাত প্ৰতিদিনে আপোনাৰ লাকটো চাব পাৰিব অ'কে তাৰপিছত আপোনাৰ তলত আহিব ইউ আৰ অলৰেডি অল টাস্ক ইজ ফিনিছ বুলি আহিব তাত তলত আহিব প্ৰিভিউ আৰু কনফাৰ্ম বুলি আপুনি কনফাৰ্ম কৰিব অৰ্থাৎ আপুনি গোটাইকেইটা আপুনি ইয়াত যেনেকৈ দিয়া গৈছে সেই হিচাপে আপুনি গোটাইকেইটা টাস্ক কমপ্লিট কৰিছে তাৰপিছত আপুনি বেক কৰি আপুনি আকৌ লগ ইনত গুচি যাব লগ ইন কৰিব লগ ইন কৰাৰ পিছত আপোনাৰ সন্মুখত যেতিয়া আপোনাৰ সম্পূৰ্ণ কমপ্লিট হ'ব তেতিয়া এনেকুৱাকৈ ওলাই আহিব তাই ইউৰ লাক অৰ্থাৎ আপুনি য'ত B2 ডায়েল বুলি আপুনি এটা এপৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে তাৰ কাৰণে ইয়াত আহিছে তাই ইউৰ লাক গেট ইউৰ ৰিজাল্ট অৰ্থাৎ এই ৰিজাল্টটো আপোনাক সন্ধিয়াৰ ভাগত দিব যদি আপুনি এতিয়া কৰে আপোনাক যেতিয়া মানে কি আৰু হেৰি হয় তেতিয়া ৰিজাল্ট ওলায় তেতিয়া ৰিজাল্টটো ইয়াত ডিছপ্লে কৰিব ৰেফাৰ ইয়াৰ লিংক আপোনাৰ লিংকটো শ্বেয়াৰ কৰিব পাৰে তাৰপিছত আপুনি আপোনাৰ কাৰেঞ্চি ৰেট অৰ্থাৎ 60 ৰুপিছত ভাৰতীয় 60 টকাত হ'ব মাৰ্কিন ডলাৰ US ডলাৰ 1 ৰুপিজ 1 স্পনচাৰ আইডি যিজনে মোক স্পনচাৰ কৰিছে টুডে এড ষ্টেটাছ পেণ্ডিং অৰ্থাৎ আজি এডবোৰ মই চোৱা নাই 20টা এড আছে মই এতিয়ালৈ চোৱা নাই অৰ্থাৎ ভিউ কৰা নাই তাৰপিছত আছে মাই টোটেল টিম অৰ্থাৎ মোৰ তলত কিমানজন মানুহে জইন কৰিছে তাক আপুনি চাব পাৰিব অৰ্থাৎ আপোনাৰ টিমটো আপুনি কেনেকুৱাকৈ গঢ়ি আছে টিমৰ পৰা আপোনাৰ লাভ কেনেকুৱা এই বিষয়ে আপোনালোকক পিছত মই সবিশেষ জনাম তাৰপিছত আপুনি চাওক মাই টোটেল এয়াৰ্নিং অৰ্থাৎ মই আজিলৈ বৰ্তমান এয়াৰ্নিং হৈছে $3.14 অৰ্থাৎ মই আজিলৈ মোৰ এপ চোৱা নাই অৰ্থাৎ মই যোনদিনৰ পৰা এপ জইন কৰিছোঁ সেইদিনাৰ পৰা মই আজিলৈ $3.14 অৰ্থাৎ মোৰ মিনিমাম 200 ৰুপিজ ইনকাম হৈছে কিন্তু মই ইয়াত বেছি সময় টাইম খৰচা কৰিব নালাগে বুলি লগ ইন কৰিব লাগে জাষ্ট যদি আপুনি টিমটো বঢ়াব খুজিছে আপুনি আপোনাৰ স্পনচাৰ আইডি শ্বেয়াৰ কৰক আপোনাৰ আপোনাৰ স্পনচাৰ আইডি আপুনি জাষ্ট প্ৰতিদিনে 20 মিনিট 2 মিনিট বা 3 মিনিট সময় আপোনাৰ এডভাৰটাইজকেইটা চাবৰ কাৰণে খৰচ কৰিব লাগে অৰ্থাৎ আপুনি ফেচবুক হওক বা হোৱাটছআপ হওক ইউটিউব হওক এইবিলাক বস্তুটো বহুত সময় খৰচা কৰে তাৰ য'ৰ পৰা আজিলৈ এটকা ইনকাম নহয় ধৰা হ'ল মই এতিয়া 2010ৰ পৰা ফেচবুক ইউজ কৰি আছোঁ ইউটিউব ইউজ কৰি আছোঁ অৰ্থাৎ হোৱাটছআপ ইউজ কৰি আছোঁ গুগলৰ অন্য পেজবিলাক মই ইউজ কৰি আছোঁ মই ব্লগ ইউজ কৰি আছোঁ তাৰ পৰা মই আজিলৈ এটকা ইনকাম হোৱা নাই কিন্তু ইয়াত মই 2 মিনিট সময় খৰচা কৰি আছোঁ প্ৰতিদিনে তাৰ পৰা মোৰ 9 টকা লাভ হৈ আছে অৰ্থাৎ যদি মই টিমটো বঢ়াই আছোঁ তাৰ পৰা মোৰ টিমৰ পৰাও আহি আছে আৰু মোৰ মই টিম এটা যে বনাইছোঁ টিমৰ কাৰণে মোক এটা ডেইলি এটা মানে কি পইচা দি আছে টিমৰ পৰা এটা ইনকাম আহি আছে যোনখিনি মানুহে চাই আছে তাৰ পৰা এটা ইনকাম আহিছে আৰু মোৰ টিমটো যে মই এটা টিম বনাই ল'লোঁ তাৰ কাৰণেও মোক এটা এমাউণ্ট ছ'চিয়েল এড ৱৰ্ল্ডে মোক পে' কৰিব অৰ্থাৎ ইমানখিনি আপোনালোকক কওঁ পিছত আপোনালোকক ক'ম মানে আপোনালোকৰ টিমবোৰ কেনেকৈ বনাব টিমটো ক'ত চাব আপুনি প্ৰফাইল কেনেকৈ বনাব আপোনাৰ প্ৰফাইলত যাব আপুনি আপোনাৰ গোটেইখিনি ডিটেইলছ দিব তাৰপিছত থাকিব আপোনাৰ কণ্টেক্ট ডিটেইল আপুনি য'ত কণ্টেক্ট ডিটেইল ৰাখিব পাৰিব আপোনাৰ এড্ৰেছ প্ৰুফ তাৰপিছত থাকিব 3 নম্বৰ থাকিব বেংক ডিটেইলছ আপুনি যেতিয়া বেংকত পইচা ল'ব পৰা হ'ব বোলে আপোনাৰ $50 ওপৰত হ'ব তেতিয়া আপুনি বেংকত সেই এমাউণ্টটো ল'ব পাৰিব তাৰ আগতে কৈ থওঁ আপুনি কমচে কম $12 পৰা প্ৰথম হেৰিটো আপুনি টি-চাৰ্ট এটা কিনিব লাগিব অৰ্থাৎ কোম্পানীৰ টি-চাৰ্ট এটা কিনিব লাগিব অৰ্থাৎ সেইটো এমাউণ্ট হৈছে $12 অ'কে আজিলৈ এৰিছোঁ পিছলৈ আকৌ আহিম ধামাকাদাৰ এক ভিডিঅ' লৈ আজিলৈ বাই বাই আপোনাৰ দিনটো শুভ হওক